মনত আছেনে আপোনালোকৰ? কিছুদিন আগত যে টেম্পো লোড কৰি কঁঠালৰ যোগান ধৰা হৈছিল, এতিয়া আকৌ বজাৰত মেলি দিয়া হৈছে কঁঠালৰ লগতে কুঁহিয়াৰো। কঁঠাল খালে গৰম বেছি লাগে। গৰমত কুঁহিয়াৰৰ ৰস এগিলাচ খালে আকৌ ভাল লাগে। কঁঠাল আৰু কুঁহিয়াৰ একে সময়তে উপলব্ধ হ'লেও সোৱাদ আৰু উপকাৰত দুয়ো ভিন্ন। জণ্ডিছ ৰোগীৰ বাবে ই মহাঔষধ হিচাপে কাম কৰে। প্ৰস্ৰাৱৰ ৰাস্তাত জ্বলা পৰা প্ৰস্ৰাৱৰ ৰং লাল হ'লে কুঁহিয়াৰৰ ৰস এগিলাচ খালে ভাল উপকাৰ পোৱা যায়। যিমান গৰম বেছি হ'ব সিমানে কুঁহিয়াৰৰ চাহিদা বাঢ়িব। কৃষকে আবাদ কৰা ফচলৰ ভিতৰত কুঁহিয়াৰৰ আবাদ বৰ কষ্টকৰ হয়। চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ অঞ্চলৰ কৃষকে এই আবাদ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাও আমাৰ দৃষ্টিগোচৰ হৈছে। চাওঁ আহক কি নান্দনিক দৃশ্যৰ মাজত কৃষকে আবাদ কৰিছে কুঁহিয়াৰৰ।